যোৰহাটৰ মালোৱালীত যুৱকৰ সলিল সমাধি। যোৰহাট জিলাৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত মালোৱালীৰ মনাই মাজিত আজি এজন যুৱকৰ সলিল সমাধি ঘটাত সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰিছে। সলিল সমাধি ঘটা যুৱকজন মালোৱালী মনাই মাজিৰ লেহুচুকৰ বগা লৰাৰ পুত্ৰ সমুজ্জ্বল বৰা ওৰফে ধন আৰু তেওঁৰ বয়স ২৫ বছৰ বুলি জানিব পৰা গৈছে। জানিব পৰা মতে অঞ্চলটোৰ সমীপৰ ভোগদৈ নদীৰ মালোৱালীৰ দলঙৰ তলত অন্য দুজন যুৱকৰ সৈতে গা ধুই থকাৰ সময়তে সমুজ্জ্বল পানীত ডুব যায়। লগৰীয়াই তেওঁক উদ্ধাৰৰ চেষ্টা চলাই যদিও সেয়া সম্ভৱ হৈ নুঠিল। ইয়াৰ পাছতে SDRF দলক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীসহ উদ্ধাৰকাৰী দল উপস্থিত হৈ অভিযান অব্যাহত ৰাখিছে। কিছু সময়ৰ পাছতে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে। পৰৱৰ্তী সময়ত যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। যুৱকজনে মৃত্যুৰ সময়ত পিতৃ মাতৃৰ লগতে দুগৰাকী জ্যেষ্ঠ ভগ্নী আৰু বহু আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়। গা ধুবলৈ আহি আৰু লগত দুজন ব্যক্তি আছে। তাৰপৰা দৌৰি গৈ কয়গৈ যে লগৰজন নাই মানে ডুব মাৰিলে নোলালে। তথাপিতো আমি গোটেইগালে দৌৰি মাৰি আহি চালোঁহি, চাই বুৰ মাৰি চালোঁ, নাই 10-15জন মানুহ 10-15টা ল'ৰাই চালোঁহি, পোৱা নাছিলোঁ। এতিয়া ধূপ চাকি দি পেলাই নিয়ম কৰি লত SDRF বাহিনীও আহিলে, তেখেতসকলৰ লগতে ময়ো নামিলোঁ। মই তেখেতসকলক কৈছোঁ যে বুৰ মাৰি চাওক, কিন্তু তেখেতসকলে কৈছে যে অক্সিজেন আনিব লাগিব, বহুত দ জেগাটো আমি বুৰিয়াব নোৱাৰিম। গতিকে তেখেতসকলে তেনেকৈ কোৱা দেখি মই বুৰিয়াই গ'লোঁ। মই গৈ পালোঁগৈ বডিটো। Ashoka IAS Academy. Reorient your educational direction with the right platform. Is an exclusive grooming ground for civil service aspirants. Mock interviews, personality development classes, and special classes by civil servants. Intensive and exclusive exam materials for the students are some add-ons to help students achieve their goals.